Good morning guys. Hi hello namaskar guys. মই Jumi mainu মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আৰু বিছনাৰ পৰা উঠি লও দিয়ক। নে কি কয়? ৰাতিপুৱাৰ পৰা কি কৰো আপোনালোকক দেখাই যাম। চাই যাব আপোনালোকে। এতিয়া আৰু কাম অকন ষ্টাৰ্ট কৰি দিয়ক। উঠিছো আৰু কামটো কৰিবই লাগিব। চলক এই তাৰ লৈ লৈছো এতিয়া অকমান খচৰ হাৰি দিও দিয়ক। মান সেৱা চেৱা কৰি লৈছো। মানে দিনটোৰ যদি কিবা আৰু দিগদাৰ হয় গালিটো খাম না বেয়া কৰি সেইকাৰণে বোলো কৰি ললো দিয়ক। এতিয়া বলক আপোনালোকে চাই থাকিব মই কি কৰো দিনটো। চলো এতিয়া আৰু কাম বন হোৱা কৰি ব্ৰাছ কৰিবলৈ লৈছো ৰ'ব। ব্ৰাছ কৰি এতিয়া ৰেডি ধুনু হৈ গ'লো। এতিয়া আৰু কামত লাগি যাওঁ। মানে ধুনু নহয় দিয়কচোন থোপৰাটো এনেও বেয়াই। চলকচোন চলো এতিয়া আৰু ৰাতিপুৱাৰ খোৱা লোৱা যোগাৰ অকণ কৰোঁগৈ। চলো মই কি বনাম ভাবি থাকোঁতে মায়ে ক'লে মালপোৱা বনাবৰ কাৰণে। কি আশা কৰিছে মোক মই যে মালপোৱা খুৱাম। চাওঁ দিয়কচোন কি বা হয়। বলক আপোনালোকে এয়াই লৈছোঁ আটা আৰু চাউলৰ গুড়ি দুবিধ মিক্স কৰি ল'ম আৰু এতিয়া গুড় লৈছোঁ। এয়া যে মিক্স কৰিলোঁ এতিয়া আধা ঘণ্টামান ৰাখি দিওঁ। চলো কি কৰোঁ দেখাই থাকোঁ। কি হয় গাইছ মই এয়া গম নাপাওঁ কেৰাহী পাতি লৈছোঁ। প্ৰথমবাৰ আধা ঘণ্টা পিছত মালপোৱা বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। কি হয় নাজানো আৰু কৃষ্ণ বুলি বহাই দিলোঁ কেৰাহীত। এয়া ফাইনেলি মালপোৱা কমপ্লিট। ৰেডি। কি বা বনালো নাজানো কিন্তু ভালেই হৈছে। ধুনীয়া হৈছে দেখাত। মোৰ কাৰণে ভাল হৈছে নাজানো আৰু কিবা কিবি সৰু সুৰাকে এনে বনা নাযায়। বনাও মানে সিমানো নহয়। মায়ে বনাই খোৱা খাই থাকোঁ আৰু আজি বাৰু নিজে কৰিলোঁ। এতিয়া বলক অকণ ফুৰি আহোঁ পথাৰৰ পৰা। মানে দেউতা ঘৰত নাথাকিলে অকণমান দিগদাৰে হৈ ৰ'ব। গৰু চাই হৈ ৰ'ব। মোৰ পিছে দুটা পোৱালি আহিছে। পোৱালি মানে মোৰে ভণ্টি দিয়ক। ভিডিঅ' কৰা দেখা পাই তাই বোলে কয় তাইয়ে কৰক দিয়কচোন অলপমান কি হয় চাওঁ। গৰু বলক যাওঁ পথাৰ। দাউৰা কহাই যামে আনো গাইজ বলক। গাইজ ফুল গাইজ গৰু বা কহাই দে এন্ধে কহাই নিমে খানা খাই আছে নেকি? আমাৰ খেতি দিয়ক আৰু পথাৰৰ পৰা আহিলোঁ আৰু আপোনালোককো দেখালোঁ অলপমান এইবিলাক ফুল। তাই অকণ ফুলৰ মাজত জঁপিয়াই আছে। মই বোলো ভিডিঅ' কৰি দিওঁ। পালোঁ ৰ'বক গাইজ। এয়া মায়ে ভাত বনাই আছে। দুপৰীয়াৰ যোগাৰ কৰি আছে। এতিয়া মই নিজৰ কামখিনি কৰি থাকোঁ বাৰু। মোৰ নিজৰ কাম এটা থাকে আবেলি সদায়। আবেলি মানে দুপৰীয়া হৈ আছে বাৰু। এইবিলাক কি আপোনালোকে চিনি পাইছেনে? তুলসী হয় আমি ইয়াক মালা গাঠিম। চাই থাকিব মালা কেনেকুৱা কি কথা কি বাৰ্তা। মোৰ মানে ডেইলি ডিউটি হয় এইটো। আবেলি টাইমত এইটো কৰা ডিউটি। তো আপোনালোকে চাই থাকক। এইয়া মালা ৰেডি। কিনো কৰিম আৰু পেটে এলাৰ্ম দিছে এতিয়া আৰু ভাত খাব যাওঁ। মায়ে মাতি আছে। চলো হাম ভাত খানে চলতে হে। চলো এইয়া ডাইনিঙত ৰেডি হৈ আছে মোৰ কাৰণে ভাত। গধূলি হ'ব আহিলে বেলি মাৰি যাব ওলালে। কি ধুনীয়া লাগে পৰিৱেশটো পথাৰৰ। ৱাও কি ধুনীয়া পথাৰ। সেইয়া খেতি এইবিলাক। সেইয়া আমাৰ খেতি ঠাইলৈ পথাৰত দেখি আহি গ'লো। এইয়া তুলসী নিব আহিছোঁ। তুলসী কাটি আছে দেউতাই। এতিয়া লৈ যাম আৰু ঘৰত লৈ যাই গাঁঠি দিম। আমি ঘৰৰ ফালে যাওঁ আৰু লৈ কেনে এয়া আমাৰ পথাৰ এইখন। আজিলৈ সামৰিছোঁ দিয়ক গাইজ। নাজানো কেনে পালে ভিডিঅ'টো চাই। যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি প্ৰথমবাৰ বুলি কিবা ভুল হৈছে যদি শুধৰাই দিব। বাই বাই।